নমস্কাৰ, মোৰ নাম ডাক্তৰ মূৰ্ছনা খাউন শৰ্মা। মই এগৰাকী পেডিয়াট্ৰিচিয়ান আৰু লেক্টেশ্যন কনচালটেণ্ট হয়। আজিৰ ভিডিঅ'টো মই বনাইছোঁ বিশেষকৈ সেইসকল মহিলাৰ কাৰণে যোনে মোক মেছেজ কৰিছে কি আমাৰ শিশুটিৰ ইমান বছৰ হৈছে, তাৰ ওজন ইমান হয়, চাই দিব পাৰিব নেকি তাৰ ওজনটো সঠিক হয় নে নহয়, কি কাৰণত ওজন বাঢ়ি যোৱাটো নিৰ্ভৰ কৰে, আমি কেনেকৈ গম পাম আমাৰ শিশুটিৰ ওজন সঠিকমতে বাঢ়ি গৈ আছে নে নাই। বহুতক মই ৰিপ্লাই কৰিছোঁ আৰু বহুতক মই ৰিপ্লাই কৰিব পৰা নাই, বহুত বেছিকৈ মেছেজ আহিছে। সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে নিজেই চাব পাৰিব আপোনালোকৰ শিশুটিৰ শাৰীৰিক বিকাশ সময়মতে ভালদৰে হৈ গৈছে নে নাই হোৱা আৰু কি কাৰণত তাৰ শাৰীৰিক বিকাশ হোৱাটো নিৰ্ভৰ কৰে। কিন্তু চবতকৈ প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল বাটনটো দবাব আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে লাইক কৰিব আৰু কমেণ্ট কৰিব। এতিয়া শাৰীৰিক বিকাশ হোৱাটো কোনবোৰ ফেক্টৰ্ছ বা কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমটো হ'ল জেনেটিক বা জিন সম্পৰ্কীয় কথাবোৰৰ ওপৰত, যেনেকৈ বংশাগতি হেৰিডিটেৰী। যদি মাক দেউতাক অলপ ওখ হয় তেতিয়া ল'ৰা ছোৱালীও ওখ হয়, যদি মাক বা দেউতাক কোনোবা বেছি শকত থাকে তেতিয়া ল'ৰা ছোৱালীও শকত হ'ব পাৰে। 2 নম্বৰত লিংগ বা জেণ্ডাৰ। দেখা যায় যে ল'ৰাবোৰ নিজৰ সমবয়সীয়া ছোৱালীতকৈ অলপ ওখ থাকে আৰু গধুৰ থাকে। তাৰ পাছতে 3 নম্বৰত মাকৰ নিউট্ৰিশ্যন বা পৰিপুষ্টিৰ ওপৰত। যদি মাক নিজে বেছি দুৰ্বল থাকে, মাকৰ কিবা দীৰ্ঘদিনীয়া বেমাৰ থাকে, মাক দুৰ্বল হয়, মাকৰ প্ৰেছাৰ থাকে, তেতিয়া জন্মতে শিশুটিৰ ওজন কম হ'ব পাৰে। আৰু যদি সেইমতে শিশুটিৰ ভালদৰে যত্ন লোৱা নাযায়, ভালদৰে প্ৰতিপাল কৰা নাযায়, তেতিয়া তেওঁলোকৰ বাঢ়াটো কম, শাৰীৰিক বিকাশ কমকৈ হ'ব পাৰে। তাৰ পাছতে শিশুটিৰ নিউট্ৰিশ্যন বা পৰিপুষ্টিৰ ওপৰত। যদি শিশুটিয়ে এটা ভাল ধৰণৰ বেলেঞ্চ ডায়েট, যাক আমি কওঁ, ভাল যদি পুষ্টিকৰ খাদ্য নাপায় তেতিয়া তেওঁলোকৰ ওজন হয়তো সঠিকমতে নাবাঢ়িব পাৰে। আৰু কেতিয়াবা ল'ৰা ছোৱালীবিলাকক মাক দেউতাকে অ'ভাৰ ফিডিঙো কৰে, তাৰমানে জোখতকৈ বেছি খুৱাই দিয়ে। যদি তেনেকুৱা এইটো বটল ফিডিং যদি কৰে, কেতিয়াবা জোখতকৈ বেছি খুৱাই দিব পাৰে, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ ওজনটো জোখতকৈ বেছি বাঢ়িবও পাৰে। তাৰ পাছতে কিবা যদি হৰম'নেল কজ থাকে, যেনেকৈ যদি থাইৰইড হৰম'ন বেছি বা কম থাকে, তেতিয়াহ'লে তেওঁলোকৰ ওজনটো সঠিকমতে নাবাঢ়িব পাৰে। গ্ৰ'থ হৰম'ন থাকে, গ্ৰ'থ হৰম'ন যদি গাত কম থাকে তেতিয়া তেওঁলোকৰ শাৰীৰিক বিকাশ সঠিকভাৱে নহ'ব পাৰে। তেনেকুৱা কিছুমান হৰম'নেল কজ থাকে। তাৰ পাছতে কিছুমান যদি শিশুটিৰ কিছুমান দীৰ্ঘদিনীয়া বেমাৰ থাকে, যেনেকৈ হাৰ্টৰ বেমাৰ যদি আছে বা তেওঁলোকৰ সঘনাই জ্বৰ, কাহ, পানী লগা, ডায়েৰিয়া, ঢিলা পায়খানা এইবিলাক হৈ আছে, পেটত পেলু হয়, তেতিয়া তেওঁলোকৰ ওজন সঠিকমতে নাবাঢ়িব পাৰে। তাৰ পাছত তেওঁলোকৰ যদি কেতিয়াবা কিছুমান ক্ৰম'জমেল এবনৰ্মেলিটি থাকে, যাক আমি কওঁ ডাউন চিণ্ড্ৰম, টাৰ্নাৰ চিণ্ড্ৰম, তেনেকুৱা কিছুমান ক্ৰম'জমেল এবনৰ্মেলিটি থাকে, শিশুটি দেখাতে অলপ বাকীবোৰ নৰ্মেল বাকীবোৰ শিশুতকৈ অলপ বেলেগ হ'ব। আৰু সেইবিলাক যদি বেমাৰ থাকে তেতিয়া তেওঁলোকৰ শাৰীৰিক বিকাশটো সমবয়সীয়া ল'ৰা ছোৱালীতকৈ অলপ কম হয়। তাৰ পাছত এবিধ বেমাৰ আছে যাক আমি কওঁ চেৰিব্ৰেল পেলচি বুলি। যদি তাৰমানে জন্মতে যদি শিশুটিয়ে মূৰত আঘাত পাইছিলে বা পেটত থাকোঁতে আঘাত পাইছিলে মূৰত, জন্মতে কান্দা নাছিলে বা জন্মৰ পাছত বহুত বেছি জণ্ডিছ হৈ পেলাই মূৰত সেইটো অপকাৰ কৰিছে, তেতিয়া তেওঁলোকৰ শাৰীৰিক বিকাশ সমবয়সীয়া ল'ৰা ছোৱালীৰ দৰে একেমতে নহ'ব, লগতে তেওঁলোকৰ উঠা বহা কথা কোৱা সেইবোৰ চব সমবয়সীয়া ল'ৰা ছোৱালীতকৈ অলপ পিছপৰা হ'ব। তাৰ পাছতে কিছুমান দীৰ্ঘদিনীয়া বেমাৰ আছে, যেনেকৈ কিছুমান চিষ্টিক ফাইব্ৰ'চিছ বুলি কিছুমান বেমাৰ আছে, চিলিয়েক ডিজিজ, য'ত ভালদৰে খোৱা বস্তুবোৰ ভালদৰে গাত এবজৰ্পশ্যন নহয়, তেনেকুৱা কিছুমান চিষ্টেমিক বেমাৰ আছে। যদি সেইবিলাক হয় তেতিয়াও ল'ৰা ছোৱালীৰ শাৰীৰিক বিকাশ সমবয়সীয়া ল'ৰা ছোৱালীৰ দৰে একেদৰে নহ'ব, তাতকৈ অলপ পিছপৰা হ'ব। তাৰ পাছত ঋতু। দেখা যায় যে গৰম দিনত শিশুসকলৰ শাৰীৰিক বিকাশটো অলপ কম হয়,
কাৰণ গৰম দিনত ল'ৰা ছোৱালীৰ অলপ বেছিকৈ বেমাৰ হ'ব পাৰে তেতিয়া সেইবাবেও গৰমৰ দিনত শাৰীৰিক বিকাশটো অলপ কম হয় তাৰ পাছত মাকৰ মৰম আৰু যত্ন কিমান পাইছে দেখা গৈছে যে যদি মাকৰ যিসকল শিশুৱে মাকৰ বেছি মৰম আৰু যত্ন পায় সেইসকলৰ শাৰীৰিক বিকাশটো সঠিকভাৱে হয় এতিয়া কিমান সময় দিছে সেইটো দৰকাৰী নহয় কেনে ধৰণৰ সময় দিছে সেইটো বেছি দৰকাৰী যদি মাকে যিকণ সময় দিছে সেইকণ যদি বেছি মৰম দিছে ইমোশনাল বন্ডিংটো আছে তেতিয়া সেইসকল ল'ৰা ছোৱালীৰ শাৰীৰিক বিকাশটো ভালদৰে হোৱা দেখা যায় এতিয়া কিছুমান ষ্টাডিজ বা অধ্যয়ন কৰি দেখা গৈছে যে যিসকল ল'ৰা ছোৱালী অনাথ আশ্ৰমত থাকে মাকৰ মৰম নাপায় বা প্ৰাইমেৰী কেয়াৰ গিভাৰ যদি কয় প্ৰধান মানুহে যদি মৰম নিদিয়ে তেতিয়া সেইসকল ল'ৰা ছোৱালীৰ শাৰীৰিক বিকাশটো বাকিবোৰ ল'ৰা ছোৱালী যিবিলাকে মাকৰ মৰম পাইছে সেইবিলাকতকৈ অলপ কম হোৱা দেখা যায় তাৰ পাছতে কিছুমান সামাজিক কথাও থাকে সামাজিক ফেক্টৰো থাকে মাকৰ কিমান শিক্ষিত মাক যদি ভালদৰে শিক্ষিত হয় নিজৰ ল'ৰা ছোৱালী প্ৰতিপাল কৰিবলৈ ভালদৰে পাৰে তেতিয়া সেইসকল ল'ৰা ছোৱালীৰ শাৰীৰিক বিকাশটো সঠিকভাৱে হোৱা দেখা যায় আৰু তাৰ পাছত পৰিৱেশ বাতাবৰণ এইবিলাকৰ ওপৰতো শাৰীৰিক বিকাশ হোৱাটো নিৰ্ভৰ কৰে এতিয়া আমাৰ ভাৰতত শিশু এটি যেতিয়া জন্ম হয় তাৰ ওজন প্ৰায় 2 কেজি 700 গ্ৰামৰ পৰা 2 কেজি 900 গ্ৰামৰ ভিতৰত থাকে নৰ্মেল যিটো শিশু ওজন হ'ব লাগে আমাৰ ভাৰতত তাৰ পাছতে এই শাৰীৰিক বিকাশটো বেছিকৈ জন্মৰ প্ৰথম বছৰত শাৰীৰিক বিকাশটো বেছিকৈ হয় তাৰ পাছতো শাৰীৰিক বিকাশ হৈ থাকে কিন্তু তাৰ ভেলচিটিটো গতিবেগটো অলপ কমি যায় তাৰ পাছত যেতিয়া তেওঁলোকে 10 বছৰ 12 বছৰ হয় অলপ ডাঙৰ হ'বলৈ ষ্টাৰ্ট কৰে পিউবাৰ্টিত সোমায় তেতিয়া তেওঁলোকৰ আকৌ এই ভেলচিটিটো গতিবেগটো বাঢ়ি যায় আৰু তেওঁলোকৰ শাৰীৰিক বিকাশ আৰু বেছিকৈ তেতিয়া সেইটো সময়ত হয় তাৰ পাছতে জন্মৰ প্ৰথম 4 মাহত প্ৰত্যেক দিনাই তেওঁলোকৰ ওজন 30 গ্ৰাম প্ৰত্যেক দিনাই বাঢ়ি যায় এইটো জন্মৰ 10 বা 14 দিনৰ পাছৰ পৰাহে প্ৰথমতে জন্মৰ পাছত তেওঁলোকৰ অলপ ওজন কমে তাৰ পাছত 10 দিন বা 14 দিনৰ পাছত তেওঁলোকৰ ওজন আকৌ বাঢ়িবলৈ আৰম্ভ কৰে প্ৰত্যেক দিনাই 30 গ্ৰাম প্ৰতিদিনাই বাঢ়ি যায় তাৰ পাছত 4 মাহৰ পৰা 8 মাহলৈকে 5 মাহৰ পৰা 8 মাহলৈকে প্ৰত্যেক দিনাই 20 গ্ৰাম প্ৰত্যেক দিনাই বাঢ়ি গৈ থাকে তাৰ পাছত 9 মাহৰ পৰা 12 মাহলৈকে 1 বছৰলৈকে প্ৰত্যেক দিনাই 15 গ্ৰাম প্ৰত্যেক দিনাই বাঢ়ি যাব লাগে এতিয়া কিবা কাৰণত যদি শাৰীৰিক বিকাশটো ভালদৰে নহয় ৰখি যায় তেতিয়া তাৰ কাৰণটো সোনকালে বাছি উলিয়াব লাগে যাতে এটা সঠিক সময়তে কিবা পদক্ষেপ ল'ব পাৰি তাৰ চিকিৎসা দিব পাৰি এতিয়া এই শাৰীৰিক বিকাশ জোখা সবতকৈ সহজ পদ্ধতিটো হ'ল ওজন জোখাটো যদি কম দিনীয়া পুষ্টিকৰ অভাৱ হয় তেতিয়া এই ওজনটো আগতে কমিব আৰু যদি দীৰ্ঘদিনীয়া পুষ্টিকৰ অভাৱ হয় তেতিয়া ওজনৰ লগত ওখ হোৱাটো কমি যাব এতিয়া আপোনালোকে কেনেকৈ গম পাব কি আপোনালোকৰ শিশুটিৰ ওজন সঠিকমতে বাঢ়ি গৈছে নে নাই বঢ়া কম হৈছে নে বেছি হৈছে তাৰ কাৰণে আপোনালোকে নিজৰ শিশুটিৰ ওজনটো জুখিব লাগিব আৰু নিয়মীয়াকৈ জুখিব লাগিব আৰু জুখি পেলাই তাৰ ওজনটো এখন গ্ৰাফ পায় এখন চাৰ্ট পায় যাক আমি কওঁ গ্ৰোথ চাৰ্ট বুলি তাত বহাই পেলাই চাব লাগিব কি তাৰ ওজনটো সঠিকভাৱে বাঢ়ি গৈছে নে নাই যোৱা এইটো বহুত সহজ হয় একটু বনোৱাই হয় মাক দেউতাক আৰু আংগনবাড়ী ওয়াৰ্কাৰ্ছবিলাকৰ কাৰণে মই শিকাই দিম কেনেকৈ চাব লাগে আপোনালোকে নিজেই চাব পাৰিব বা কোনোবা স্বাস্থ্যকৰ্মী সহায়তো চাব পাৰিব ইমানেই সহজ হয় কি মাক দেউতাকে এইটো নিজেই চাব পাৰে এতিয়া এই গ্ৰোথ চাৰ্টখনত চোৱাটো অতি সহজ হয় এইটো বনোৱাই হয় মাক দেউতাক আৰু আংগনবাড়ী ওয়াৰ্কাৰ্ছবিলাকৰ কাৰণে বহুতৰ ওচৰত চাগে আছেও আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে এইখন পাই যাব মই মোৰ পেজত আপলোড কৰি দিম তেতিয়া আপোনালোকে মোবাইলতো চাব পাৰিব বা ডাউনলোড কৰি চাব পাৰিব বহুতে চাগে এখন মেইনটেইনো কৰে বহুতৰ ডক্টৰেও চাই দিয়ে বহুতৰ আংগনবাড়ী ওয়াৰ্কাৰ্ছেও চাই দিয়ে বহুতে এখন মেইনটেইনো কৰে চাগে কিন্তু মই সেইসকলৰ কাৰণে কৈছোঁ যিসকলে ইয়াৰ কথা নাজানে আৰু যিসকলে জানিব বিচাৰে নিজৰ শিশুটিৰ ওজন সঠিকমতে বাঢ়ি গৈ আছে নে নাই এতিয়া এদিনত ওজন জুখি পেলাই বহাই পেলাই চোৱাতকৈ নিয়মীয়াকৈ ওজন জুখি গৈ থাকিব লাগে আৰু তাত বহাই গৈ থাকিব লাগে এতিয়া কেতিয়া জুখিব লাগে ওজনটো জন্মৰ পাছত
প্ৰত্যেক সপ্তাহে সপ্তাহে জুখিব লাগে 1 মাহলৈকে 1 মাহৰ পৰা 3 বছৰলৈকে প্ৰত্যেক মাহে মাহে ওজন জুখি জুখি এই গ্ৰাফখনত বহাই বহাই গৈ চাই থাকিব লাগে তাৰ পাছতে 3 বছৰৰ ওপৰত প্ৰত্যেক 3 মাহৰ মূৰে মূৰে ওজন জুখিবলৈ লাগে এতিয়া ইয়াৰ প্ৰয়োজনীয়তাটো কি হয় এতিয়া যদি শিশুটিৰ ওজন সময়মতে বাঢ়া নাই সঠিকমতে বাঢ়ি যোৱা নাই তেতিয়া হি সময়তে এটো বিচাৰি উলিয়াত সহায় কৰে তেতিয়া আমি জানিব পাৰো আমি বিচাৰিব পাৰো কি কাৰণে শিশুটিৰ ওজন সঠিকমতে বঢ়া নাই আৰু সেইমতে তাৰ চিকিৎসা দিব পাৰো আৰু সঠিক সময়ত এটা পদক্ষেপ ল'ব পাৰি তাৰ পাছত যদি ইয়াৰ সহায়ত শিশুৱে যদি বেছিকৈ পুষ্টিকতা পাইছে বা কমকে পুষ্টিকতা পাইছে দুয়োটা বিচাৰি উলিয়াত সহায় কৰে আৰু যিসকল মাক দেউতাকে এনেই টেনচন লৈ থাকে কি তেওঁলোকৰ শিশুটিৰ ওজন কম হয় তেতিয়াও ইয়াত বঢ়াই পেলাই যদি তেওঁলোকৰ ওজনটো সঠিকমতে বাঢ়ি গৈ থাকে তেতিয়া আমি তেওঁলোকক বুজাব পাৰো তেওঁলোকে নিজেই চাব পাৰে কি এটো কোনো চিন্তা কৰিব লগা বিষয় নহয় তেওঁলোকৰ শিশুটিৰ ওজন সঠিকমতে বাঢ়ি গৈ আছে সেই কাৰণে তেওঁলোকে একো চিন্তা কৰিব লগা কথা নহয় এতিয়া ওজন জুখুতে এটা মেচিনটো ইলেক্ট্ৰনিক মেচিন হলে ভাল হয় যদি ইলেক্ট্ৰনিক মেচিন নাপায় তেতিয়া আপোনালোকে যিয়ে পায় যেনেকৈ স্প্ৰিং বেলেন্স বা বাথৰুম টাইপ অফ মেচিন যি মেচিনে পায় হেতু ল'ব পাৰে কিন্তু ইলেক্ট্ৰনিক মেচিনত ভেৰিয়েবিলিটিটো মানে তাৰ একিউৰেচিটো বেছি হয় তাৰ পাছত প্ৰত্যেকবাৰে একেজন মানুহে চালে ভাল হয় ওজনটো একেজন মানুহে জুখিলে ভাল হয় আৰু একেটা মেচিনত জুখিলে ভাল হয় তেতিয়া ভেৰিয়েবিলিটিটো কম হয় আৰু শিশুটিৰ ওজন জুখুতে যিমান পাৰে কম কাপোৰ পিন্ধাই পেলাই জুখিব লাগে স্যান্ডেল খুলি পেলাই কম কাপোৰ পিন্ধাই জুখিব লাগে আৰু যদি শিশুটিয়ে যেতিয়া ভ্যাকসিনেশনৰ কাৰণে যায় তেতিয়াও প্ৰত্যেকবাৰে তেওঁ ওজন চাব লাগে আৰু এই গ্ৰাফখনত বহাব লাগে এতিয়া মই আপোনালোকক ইয়াৰ পদ্ধতিটো শিকাম এটো কেনেকে চাব আপোনালোকে এইখন হৈছে WHO গ্ৰোথ চাৰ্ট ইয়াত ওজন চোৱাটো বহুত সহজ হয় এইখন বনোৱাই হয় অংগনৱাড়ী ওয়াৰ্কাৰ্ছ আৰু মাক দেউতাকৰ কাৰণে এইখন দেখিছে নীলা সেইবাবে এইখন লৰাৰ কাৰণে ইয়াত লিখাও আছে বয়জ বুলি এতিয়া ইয়াত এক্স এক্সিছত বয়সবোৰ দিয়া হৈছে 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ এইখন চাৰ্টত 5 বছৰলৈকে ওজন চাব পাৰে আৰু তাৰ পাছত এইখিনি মাহত দিয়া আছে 1 মাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহ তেনেকে এটো 1 বছৰ 1 মাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহ এইখিনি 2 বছৰ 1 মাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহ তেনেকে এইখিনি মাহত দিয়া হৈছে আৰু এটো 5 বছৰলৈকে ইয়াত দিয়া আছে তাৰ পাছতে y এক্সিছত ইয়াত দেখিছে ইয়াতে ওজন দিয়া হৈছে 1 কেজি 2 কেজি 3 কেজি 4 কেজি 5 কেজি 6 কেজি 7 কেজি তেনেকে পুৰা 21 কেজিলৈকে ওজন ইয়াতে দিয়া আছে এতিয়া আপোনালোকে চাব লাগিব তাৰ প্ৰথমতে বয়সটো কিমান যদি 1 মাহত ধৰক তাৰ ওজন হয় 4 কেজি তেতিয়া আমি হেতু ইয়াতে বহাব লাগিব তো এটো 4 কেজি এই লাইনডাল আৰু 1 মাহৰ লাইনডাল ইয়াত মিলিছে সেই কাৰণে এটো 4 কেজি আমি ইয়াতে বহাম যদি 6 মাহত তাৰ ওজন হয় 7 কেজি তেতিয়া আমি চাব লাগিব 7 কেজি ক'ত মিলিছে এতিয়া এটো 7 কেজি আৰু তাৰ ওজন হ'ল 6 মাহ তেতিয়া আমি এটো ইয়াতে বহাম তাৰ পাছতে যদি 1 বছৰ তাৰ ওজন হ'ল 9 কেজি তেতিয়া আমি এইটো ইয়াতে বহাম তাৰ পাছত আমি চালো যেনিবা 2 বছৰত তাৰ ওজন হ'ল 11 কেজি তেতিয়া আমি এটো এইখিনিতে বহাম আৰু এটো 2 বছৰ আৰু এটো 11 কেজি এই দুডাল লাইন আহি পেলাই মিলিছে এইখিনিত সেইকাৰণে আমি ইয়াতে বহালো এতিয়া আপোনালোকে দেখিছে ইয়াতে তিনি ধৰণৰ ৰং আছে সেউজীয়া হালধীয়া আৰু কমলা ৰং এতিয়া তাৰ ওজন যদি এই সেউজীয়া জোনটোৰ ভিতৰত পৰে এই সেউজীয়া জোনটোৰ ভিতৰত বা সেউজীয়া জোনটোতকে অলপ ওপৰত বা এই সেউজীয়া আৰু হালধীয়া জোনটোৰ একদম লাইন য'ত মিলিছে সেই লাইনডালত পৰে তেতিয়া তাৰ ওজনটো হ'ল নৰমেল তাৰ ওজনটো নৰমেল চিন্তা কৰিবলৈ কোনো কথা নাই যদি তাৰ ওজন যেনিবা 6 মাহত তাৰ ওজন যদি 5.5 কেজি হয় বা 6 কেজি যদি হয় তাৰ
6 মাহত ওজন যদি 6 কেজি হ'লহেঁতেন তেতিয়া সেইটো এইখিনিত পৰিলে হ'লে তাৰমানে হালধীয়া জোনটোত যদি হালধীয়া জোনটোত পৰে বা হালধীয়া জোনটো বা কমলা ৰঙৰ জোনটোত য'ত মিলিছে সেই লাইনডালতো যদি পৰে তাৰমানে সেইটো হ'ল মডাৰেটলি আণ্ডাৰৱেইট তাৰমানে তাৰ যিমান ওজন হ'ব লাগে তাতকৈ ওজনটো অলপ কম হয় তেতিয়া আপোনালোকে তাৰ কি কাৰণে ওজনটো কম সেইটো চাব লাগিব অংগনৱাড়ী ৱৰ্কাৰ্ছে তাৰ খোৱা বোৱাৰ ওপৰত যত্ন ল'ব লাগিব আৰু সেইমতে যদি কিবা কাৰণে তাৰ ওজন বঢ়া নাই সেই কাৰণটো ঠিক কৰিব লাগিব আৰু তাৰ যদি ওজনটো যেনিবা 6 মাহত যদি তাৰ ওজন হৈছিলে 4 কেজি তেতিয়া আমি সেইটো ইয়াতে পৰিব তেতিয়া মানে কমলা ৰঙৰ জোনটোত যদি পৰে তেতিয়া মানে সেইটো চিভিয়াৰলি আণ্ডাৰৱেইট তাৰমানে তাৰ ওজনটো জোখতকৈ বহুত বেছি কম তেতিয়া তাক লগে লগে মেডিকেললৈ লৈ যাব লাগে আৰু তাৰ কি কাৰণে ওজন কম সেইটো বিচাৰি উলিয়াব লাগিব আৰু সেইমতে চিকিৎসা দিব লাগিব যদি তাৰ ওজনটো এই সেউজীয়া ৰঙৰ জোনটোতকৈ বহুত বেছি ওপৰত যদি তাৰ ওজন 11.5 কেজি হয় 6 মাহত তেতিয়া বা তাৰ ওজন যদি 9 কেজি হয় 6 মাহত তেতিয়া মানে তাৰ ওজনটো জোখতকৈ অলপ বেছি যিমান বয়স অনুসৰি তাৰ ওজন যিমান হ'ব লাগে তাতকৈ ওজন বেছি তেতিয়াও তাক আমি কি কাৰণে তাৰ ওজনটো বাঢ়িছে সেইটো কাৰণেও আমি চাব লাগে এতিয়া এদিনত ওজন জুখি পেলাই কিবা ইণ্টাৰপ্ৰিটেশ্যন লোৱাতকৈ এই লাইনকেইটা এই পইণ্টকেইটা জইন কৰি আমি চাব লাগিব ফাৰ্ষ্ট আমি এই পইণ্টকেইটা জইন কৰি আমি এই কাৰ্ভডাল চাম এই কাৰ্ভডাল এই শাৰীৰিক বিকাশ হোৱা গতিডাল চাম গতিডাল কেনেকুৱা হয় এই কাৰ্ভডাল দেখিছে ইয়াত ওপৰলৈ গৈ আছে ঠিক তেনেদৰে এইখন ইয়াত ছোৱালীৰ কাৰণে ইয়াত লিখা আছে গাৰ্লছ বুলি এখন WHO গ্ৰথ চাৰ্ট ছোৱালীৰ কাৰণে ইয়াতে বয়স দিয়া আছে 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ আৰু ইয়াতে দিয়া আছে ওজনখিনি 1 কেজিৰ পৰা 21 কেজিলৈকে ইয়াতে ওজন দিয়া আছে ঠিক তেনেদৰে ইয়াতো ছোৱালীৰ কাৰণে বহাই পেলাই চাব লাগিব কোনখিনিত পৰে ওজনটো যদি আমি এই কাৰ্ভডাল বেছি দৰকাৰী এদিন ওজন জুখি পেলাই কোনটো জোনত পৰিছে সেইটো বিচাৰি উলিওৱাতকৈ এই দীৰ্ঘদিনীয়াত আমি ওজনটো জুখি তাৰ কাৰ্ভডাল চাব লাগিব যদি তাৰ কাৰ্ভডাল এনেকৈ ওপৰলৈ গৈ আছে তেতিয়া তাৰ শাৰীৰিক বিকাশ হোৱা গতিটো ওপৰৰ ফালে গৈ আছে তাৰমানে তাৰ ওজন বঢ়াটো ঠিকেই আছে মাক দেউতাকে কোনো চিন্তা কৰিব নালাগে কিন্তু যদি তাৰ ওজনৰ গতিটো এনেকুৱা লাইনডাল যদি চিধা হয় ষ্ট্ৰেইট হয় তেতিয়া মানে সেইটো বিপদজনক ডেঞ্জাৰাছ তাৰমানে তাৰ ওজন বাঢ়া নাই এতিয়া কি কাৰণে তাৰ ওজন বাঢ়া নাই সেইটো মাক দেউতাকে বিচাৰি উলিয়াব লাগিব অংগনৱাড়ী ৱৰ্কাৰ্ছে বিচাৰি উলিয়াব লাগিব আৰু তাৰ খোৱা বোৱাৰ ওপৰত যত্ন ল'ব লাগিব আৰু যদি আমি দেখোঁ তাৰ কাৰ্ভডাল তললৈ গৈ আছে এনেকৈ যদি কমি তললৈ গৈ আছে এনেকৈ তাৰমানে সেইটো বেছি বিপদজনক ভেৰি ডেঞ্জাৰাছ তাৰমানে তাৰ ওজন কমি আছে তেতিয়া তাক শীঘ্ৰে মেডিকেললৈ লৈ যাব লাগিব হস্পিটেললৈ লৈ যাব লাগিব আৰু কি কাৰণে তাৰ ওজনটো বাঢ়া নাই সেইটো বিচাৰি উলিয়াব লাগিব আৰু সেইমতে চিকিৎসা দিব লাগিব এতিয়া বহুতে মোক সুধিছে কি 5 বছৰ ওপৰৰ শিশুৰ কথাও সুধিছে 5 বছৰ ওপৰৰ শিশুক আমি কেনেকৈ গম পাম এতিয়া 5 বছৰ ওপৰৰ শিশুৰ কাৰণে চোৱাটো অলপ জটিল হয় কিন্তু আপোনালোকে যদি চাবলৈ বিচাৰে তেতিয়া মই এইটো অলপ দি দিছোঁ ইয়াতে চাৰ্টখন এইখনো WHO গ্ৰথ চাৰ্ট ইয়াতো একেদৰে 5 বছৰৰ পৰা 10 বছৰলৈকে বয়স দিয়া আছে 5 বছৰ 6 বছৰ 7 বছৰ 8 বছৰ 9 বছৰ 10 বছৰ আৰু ইয়াতে দিয়া আছে ওজনখিনি 15 কেজি 20 কেজি 25 কেজি 30 কেজি তেনেকৈ পুৰা 55 কেজিলৈকে ইয়াতে দিয়া আছে তাৰ ঠিক তেনেদৰে ইয়াতো প্লট কৰি চাব লাগিব কি তাৰ ওজনটো কোনখিনিত পৰিছে যদি তাৰ ওজনটো এই ৰঙা লাইন দুডালৰ ভিতৰত পৰিছে -2 আৰু +2ৰ ভিতৰত পৰিছে তেতিয়া তাৰ ওজনটো ঠিকেই আছে যদি তাৰ ওজনটো এই -2 আৰু +-3 জোনটোৰ ভিতৰত পৰিছে এই ৰঙা লাইন আৰু নীলা লাইনডালৰ ভিতৰত পৰিছে তাৰমানে সেইটো মডাৰেটলি আণ্ডাৰৱেইট তাৰমানে তাৰ ওজনটো জোখতকৈ অলপ কম হয় আৰু যদি -3 তলত পৰিছে তেতিয়া তাৰ ই চিভিয়াৰলি আণ্ডাৰৱেইট তাৰমানে তাৰ ওজনটো জোখতকৈ বেছি কম
তাৰ তেতিয়া তাকো মেডিকেললৈ লৈ যাব লাগিব কি কাৰণে তাৰ ওজনটো বেছি কম সেইটো চাব লাগিব পৰীক্ষা কৰি চাব লাগিব আৰু সেইমতে চিকিৎসা দিব লাগিব আৰু -2 আৰু -3 ভিতৰত পৰিলে তাৰ খোৱা বোৱাৰ ওপৰত যত্ন ল'ব লাগিব কি কাৰণে তাৰ ওজন বাঢ়া নাই সেইটো চাব লাগিব আৰু সেইটো ঠিক কৰিব লাগিব সেইটো নীলা হয় সেইবাবে এইটো ল'ৰাৰ কাৰণে আৰু এইখন গুলপীয়াখন ছোৱালীৰ কাৰণে এইটো 5 বছৰলৈকে আৰু এইখন 5 বছৰৰ পৰা 10 বছৰলৈকে দিয়া আছে 5 বছৰলৈকে চাবলৈ বেছি ভাল হয় বেছি সহজ হয় কিন্তু যিহেতু মোক বহুত মানুহে সুধি আছে কেনেকৈ চাব লাগে আমি কেনেকৈ গম পাম সেইবাবে মই এই চাৰ্টখন আজি দিলোঁ এতিয়া মই মোৰ পেজত আপোনালোকক এই চাৰ্টকেইখন দি দিম আপোনালোকে নিজে ডাউনলোড কৰি চাব পাৰিব মোবাইলত চাব পাৰিব লগতে এখন বেলেগকেও চাৰ্ট বনাই দিম য'ত আপোনালোকে মিনিমাম এটা শিশুৰ বয়স অনুসৰি তাৰ মিনিমাম ওজন কিমান হ'ব লাগে আৰু ম্যাক্সিমাম ওজন কিমান হ'ব লাগে আৰু তাৰ মিন ওজনটো কিমান হ'ব লাগে সেইখনৰ এখন চাৰ্ট বনাই দিম কিন্তু এই গ্ৰোথ চাৰ্টখনৰ কথা সেইকাৰণে বুজালোঁ কাৰণ তাৰ গ্ৰোথ কাৰ্ভটো বেছি দৰকাৰী এদিনতে ওজন চাই পেলাই তাৰ ওজনটো কম হয় নে বেছি হয় জানাতকৈ তাৰ গ্ৰোথ ভেলচিটিটো তাৰ গ্ৰোথ কাৰ্ভটো বেছি দৰকাৰী যদি তাৰ ওজনটো বাঢ়ি গৈ আছে যদি কাৰ্ভটো ঠিকমতে গৈ আছে তেতিয়াহ'লে চিন্তা কৰিব লগা কোনো বিষয় নহয় কেতিয়াবা যদি য়েলো জোনতো থাকে হালধীয়া জোনতো থাকে তাৰপাছত আপোনালোকে ভালকৈ পুষ্টিকৰ খাদ্য দিবলৈ আৰম্ভ কৰে তাৰপাছতে তাৰ ওজন যদি সঠিকমতে বাঢ়ি যায় দেখে যে কাৰ্ভটো ওপৰৰ ফালে গৈ আছে তেতিয়াহ'লে সেইটো চিন্তা কৰিব লগা কথা নহয় আৰু যদি দেখে কি তাৰ ওজনটো সিধা প্ৰথমতে যদি ঠিকেও আছিলে গ্ৰীণ জোনতো আছিলে তাৰপাছত যদি তাৰ ওজনটো বাঢ়া নাই একেটা লাইনতে আছে সিধা হৈ আছে তেতিয়াহ'লে সেইটো চিন্তাৰ বিষয় তেতিয়া পদক্ষেপ ল'ব লাগে আৰু যদি তাৰ ওজনটো তাৰ কাৰ্ভটো কমি গৈ আছে তললৈ গৈ আছে তেতিয়াহ'লে এইটো বেছি চিন্তা কৰিব লগা কথা এইটো বেছি ডেঞ্জাৰাছ তেতিয়া বেছি পটককৈ সঘনাই মানে লগে হস্পিটেললৈ লৈ যাব লাগিব আৰু চিকিৎসা দিব লাগিব সেইবাবে মই গ্ৰোথ চাৰ্টখনৰ কথা বুজালোঁ সেয়ে আছিলে আজি টপিকটোৰ ওপৰত ডিছকাশ্যন যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু বেল বাটনটো দবাব লগতে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব থেংক ইউ